मानव गेदेर प्रमद बर' बिथांनि दैदेननायाव UPPL दोलोआवहाय BPF जों लोगोसे गुबुन गुबुन पलिटिकेल हान्जानि प्राय बेवहाय 600निख्रुइबो बांसिन मानसिया दिनै जइन जागासिनो दङ। बे जोंनि थाखाय मोनसे मा होनो ग्रीन सिगनेल जे दिनै बिथांनि नाजानायाव BTR आव कमप्लिटलि जोङो सान्थि गायसननो हाबाय। जाय आदिबासी आरो सान्थालि कमिउनिटिफ्रा थांनाय 1997 मायथाइयाव बर' आदिबासी कनफ्लिक्टनि थाखाय जोंनि गेजेरावहाय गोरोबलायै मोनसे भाब सोमजिनानै दङमोन। बे कनफ्लिक्टनि सोमजिनाय भाबा दिनै गैलिया। बेखायनो सान्थि मोननायनि थाखाय लाइफआव सिकिउरिटि माने जिउनि सिकिउरिटि आरो सम्पतिनि सिकिउरिटि फैनायनि थाखाय दिनै बर'ल' नङा आदिबासी मुसलमान राजबंशी सूत्रधर गासैबो जाथिबो जनगोष्ठियानो जों इउनाइटेडलि सान्थि गायसननायनि मुङाव सिकिउरिटिनि मुङाव इउनिटिनि मुङाव दिनै UPPL दोलोआवहाय लंसुं हालामावहाय ज' जाजाय BPF आरो गुबुन पलिटिकेल पार्टिनिफ्राय फैनानै जइन जाफैदों। ओरैनो 1000 टारगेट लादोंमोन, खिन्थु बिसेस टेकनिकेल प्रब्लेमनि थाखाय दिनै हाजोबनाय जानाय नङा। 600नि खाथियाव थांगोन। जों एक्जेक्टलि दा माबाखौ होनो हाया, दा जइन जागासिनो दङ। मेक्सिमाम BPF जों आरो माखासेया गुबुन पलिटिकेल पार्टिजों दंमोन। बिदिखौ नायोबा BPF हान्जाया फैबाय थानाय समावहाय BPF होननानैथ' BPF तो आरो নাই। BPF আৰু 17 বছৰ যেনেকে আমাৰ আদিবাসী বিলাকক সান্তালী বিলাকক মুছলমান বিলাকক ঠগি আহিলে, এতিয়া যে আৰু BPFক সান্তালীসকলে উৰাও মুণ্ডা বড়োসকলে ছাপোৰ্ট কৰিব সেইটো সম্ভৱ নহয়। BPF আৰু কাহানিও আমাৰ BTC অঞ্চলত শাসন ভাৰত অহাৰ সম্ভাৱনা নাই। BPF 0 হ'বলৈ গৈ আছে। लंसुं हालामाव माखासे जोंहा टेकनिकेल प्रब्लेमा जादों हानि जेंना। दा बे हानि जेंनाया माटिर समस्याটো সমাধান হ'বলৈ গৈ আছে। মই অলপ পাছত স্পীচ এটা ৰাখিম। মই তাতে আপোনালোকক সকলো সম্পূৰ্ণ কথাটো বিতংভাৱে বৰ্ণাই পেলাই ক'ম। এই অঞ্চলৰ মাটিৰ সমস্যাটোৰ কাৰণে আমি ডেভেলপত উন্নতিৰ ক্ষেত্ৰত কিছুমানত আমি হাত দিব পৰা নাই। এতিয়া ডেভেলপমেণ্ট হোৱাৰ আশা আহি আছে। অলপ পাছত মই আপোনালোকক ৰাইজৰ সন্মুখতে মই সকলো মানে সম্পূৰ্ণ কথা ব্যাখ্যা কৰি দিম। प्रमोद बड़ोर नेतृत्वत चलि थका सरकारे खूब ভাল কাম करार বিনিময়ত আজি आमार लंसुं एरियार आदिवासी जिमान सान्ताली हक उरा हक बेलेग जनगोष्ठी जिमान आछे मोर देन 500 मानुहे आमार बेलेग दलर परा आमार UPPL दलत योगदान करिছে। एटु एटा ভাল लक्षण आमार UPPL दलर कारणे, कियनो प्रत्येकजन मानुहे बिचारे एटा शान्ति। और आपनालोके निजे जाने जे এই অঞ্চলত এটা সময়ত এনেকা হত্যা হিংসা হৈছিল, মানুহে থাকিব পৰা নাছিল। কিন্তু আজি ইহঁতে प्रमोद बड़ोक বিশ্বাস কৰি কিনি এই অঞ্চল মানুহ বিশ্বাস কৰিব ধৰিছে। আৰু प्रमोद बड़ोই খুব ভাল এটা কাম কৰি আছে, শান্তিৰ প্ৰতি বহুত চেষ্টা কৰি আছে। শান্তিটো প্ৰতিষ্ঠা মানে ইয়াত ষ্টাবলিছ হ'ব লাগে, স্পেচিয়েলি আমাৰ BTC অঞ্চলত। আপোনালোকে নিজে জানে যে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্ট এটা সময়ত এনেকা এটা ঠাই আছিল, কোকৰাঝাৰ চিৰাং ক'লে মানুহে ভয় পাই আহিব কাৰণে। কিন্তু আপোনালোকে নিজে দেখা পাইছে যে এতিয়া আমি এই ভিতৰ অঞ্চলত আহি কিনিও ইমান মানে জাগাটো ইমান ধুনীয়া জাগা। আপোনালোকে নিজে আহি কিনে চাব পাৰে কিমান ধুনীয়া কৰি মানুহে বজাৰ ঘাট কৰি আছে আৰু বহুত সুখত আছে। সেইকাৰণে ইহঁতে আজি বিশ্বাস কৰি কিনে আমাৰ দলত যোগদান কৰিছে more than 500 বেলেগ দলৰ পৰা। আচ্ছা, আমি ইতিমধ্যে গম পাই আছোঁ বহুত জাগাত মানে ডেভেলপ হৈ আছে। আৰু এইটো জাগাটো লাহে কৰি ডেভেলপ হ'ব, কাৰণ এইটো ফৰেষ্ট এৰিয়া পৰে। আৰু ইতিমধ্যে আমাৰ EM ছাৰে কৈ গৈছে মাটিৰ পাট্টাৰ কথা হৈ কিনে তেখেতে অলৰেডি কৈছে। মই এইটো কথাটো দাঙি ধৰিব বিচৰা নাই, কিন্তু আপোনালোকে জানে লাহে লাহে এইটো প্ৰত্যেকটো বস্তুটো এটা প্ৰক্ৰিয়াত ছিষ্টেমতহে চলে। মই যদি কৈ দিওঁ যে কালি এইটো গোটেই বস্তু সমাধান হৈ যাব বা ইয়াৰ ৰাস্তা ঘাট হৈ যাব, এইটো নহ'ব। এটা চৰকাৰৰ নিজে এটা নীতি আছে, আৰু কোনটো জাগাত কেনেকৈ ডেভেলপ কৰিব লাগে চৰকাৰে ভাবি আছে, আৰু কৰিব নিশ্চয় ডেভেলপ হ'ব। আৰু আপোনালোকে নিশ্চয় জানে যে অকল ডেভেলপ হ'লেই নহ'ব, আমাৰ মানুহ সম্পদটো আমি গঢ়ি তুলিব লাগে। আপোনালোকে নিজে জানে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্ট কেনেকুৱা এটা সময়ত আছিল, যে শিক্ষা দীক্ষাত আমি বহুত পিছপৰা আছিল। কিন্তু এইবাৰ আমি এটা খবৰ পাইছোঁ যে চিৰাং ডিষ্ট্ৰিক্ট এটা টপত আছে মেট্ৰিকত। তো এটা আমাৰ কাৰণে এটা ভাল শুভ লক্ষণ। আৰু এইটো লাহে লাহে হ'ব গৈ আছে, আৰু আমি আশা ৰাখিছোঁ আপোনালোকে চাব নিশ্চয় 5 বছৰ পিছত আমাৰ এইখন চিৰাং ডিষ্ট্ৰিক্ট বা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এটা honor ডিষ্ট্ৰিক্ট হ'ব গৈ আছে। এইটো মানে মোৰ নামত মানে আগত মানে কিবা আগত মানে ফাৰ্ষ্ট মানে এনেকৈ কাম কৰা নাছিলোঁ আমি। আৰু এই ভোটাৰ নামত মানে আমি এনেকৈ যোগাযোগ কৰা নাছিলোঁ, আৰু বেলেগৰ দ্বাৰাই আমি চলিছিলোঁ।
ভোট দিয়াটো তাৰপিছত লাহে লাহে আমি দেখিছোঁ মানে আমাৰ লগৰীয়া বা ডাঙৰীয়াবিলাক আমাৰ সুবিধাটো নিদিয়াৰ কাৰণে আমি নিজেকৈ মানে এক্সট্ৰাভাৱে আমি কিবাটো লৈছোঁ আৰু কি মানে পাৰ্টি হিচাপে এক্সট্ৰা মানে কমিটি বনাই আমি এটা কমিটি বনাই মানে দল বনাই ৰাখিছোঁ মোটামুটি আমাৰ যোৱা বছৰ এই কিবা আগতো নাঙলৰ কিবা এটা আছিল মানে তখন 1 বছৰমান হ'ল আৰু কি আমাৰ কিবা দিয়া তাৰপিছত হয় হয় ওইটাতে আছিলোঁ 1 বছৰ তাৰপাছতো ইমান সুবিধাটো পোৱা নাই নতুন অৱস্থাত তাৰপিছত নাই আজিলৈকে নাই তাৰপিছত আমি দেখিছোঁ এটাৰ দ্বাৰা কত ৰখি থাকিম আৰু ইমান কৰিব নাপাৰে আৰু আমি কাৰণ আমাৰ লংচমৰ কাৰণে আমি এই যে নদীৰ কাৰণে অলপ অসুবিধা মানে পাৰ হ'বৰ কাৰণে আমি 6 বছৰ মানে আমি নিজে বনাই মানে লৌকা বনাই আমি চলাই আহিছোঁ পাছত এতিয়া 6 বছৰটো মানে লৌকাটো খাৰাপ হ'ল এই খাৰাপ হোৱাৰ পাছত আমি কি কৰিলোঁ এই আমাৰ এই নতুন চৰকাৰৰ লগত মানে আলোচনা কৰিছোঁ আলোচনা কৰাতে আমি কৈ গৈছোঁ কি মানে আমাৰ লংচ অঞ্চলৰ মানুহ আমি ৰণীক্ষেত্ৰ যাবৰ কাৰণে আপডাউন কৰিবৰ কাৰণে বহুত মানে মুস্কিল মানে প্ৰত্যেক বছৰ মানে মানুহ মৰিছিল ইয়াৰ কাৰণে আমি কি কৰিছোঁ মানে ছাৰৰ লগত মানে আমি অলপ সহায় কৰক বুলি জনাইছোঁ আমাৰ ইয়াত আহিছে মানে মোটামুটি যিটো লিষ্টটো পাৱাটাতো কমচে কম 7-8টা গাঁৱৰ লিষ্টটো পাইছোঁ আৰু এইটো জমা দিছোঁ তো এইখিনি আহিছে এইখিনি মানুহ আমি যিটো দিছিলোঁ লিষ্টটো এইটো সম্পূৰ্ণ মানুহ আহি পাইছে আৰু আজি জইন কৰা হৈছে কিন্তু মোৰ কথা লৈ মানে ৰাইজবিলাক চব মানি লৈছে আৰু মোৰ কথা লৈ মানে ইয়াত উপস্থিত হৈছে আৰু এইটো উন্নতি মানে এনেকৈ হৈছে আমাৰ এটা হ'ল এতিয়া বৰ্তমান আমাৰ এইটো চিন্তা মানে মাটিৰ অলপ কিছু আমাৰ সোনকালে মানে আমাৰ মাটিৰ পাট্টা হ'ব লাগে আমাৰ ইয়াত এই লংচং অঞ্চলত চৰকাৰে আৰু ইয়াৰ মাজত আমাৰ BCDC হ'ব লাগিব আৰু ইয়াৰ লগতে আছে আমাৰ ৰাস্তা ঘাটটো আৰু হ'ল আমাৰ যে এই 2টা নদী লাউকনি আৰু চাম্পা এইটোৰ কাৰণে এবাৰেঞ্চি মানে আমাৰ যাতে সোনকালে মানে আমাৰ ব্ৰিজটো হয় এইটোৰ কাৰণে আমাৰ দৰকাৰ আৰু এইখিনি আমি লক্ষ্য কৰি আমি কিছুমান আমি কামটো কৰি আছোঁ আৰু নিজেকৈ মানে কিছুমান মেৰামত কৰোঁ এনেকৈ কৰি আমি চলাই আছোঁ আৰু কি তো ইয়াৰ কাৰণে আৰু আমাৰ নাম্বাৰ 1ত আমাৰ এতিয়া আচল পাব্লিকক কৈ আছে যে নিশ্চয় মাটিৰ আমাৰ নিশ্চয় সোনকালে অলপ আমাৰ যাতে ফৰেষ্ট খাজনা হ'ব লাগে আৰু কিছুমান BCDC আৰু ইয়াতে আমাৰ হ'ব লাগে আৰু ইয়াৰ লগতে আমাৰ আৰু কিবা দেওয়া আছিল সেইটো আমি পোৱা নাই মাটি ঠিক নোহোৱাৰ কাৰণে সব ঠিক কৰা আছে কিন্তু এই মাটি ঠিক নোহোৱাৰ কাৰণে আমাৰ আজি ঘৰটো আমাৰ মানে কিবা হোৱা নাই আমি বিস্মৃত কিবা কৰিছিলোঁ এতিয়া এইটো আমাৰ এটা পাব্লিকৰ কাৰণে লাগে আমি এই প্ৰগ্ৰামটো কৰিছোঁ কিয় কাৰণ আমাৰ দুখীয়া মানুহ আমি কাহক হিংসা নকৰাকৈ কিবা নকৰাকৈ আমি লেঙেৰা লুঙৰি গৰীব দুখীয়া মানুহৰ কাৰণে আমি এই নিমন্ত্ৰণ কৰি আমি প্ৰগ্ৰামটো পাতা হৈছে